নমস্কাৰ, নিউজ ড্ৰাইভৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছোঁ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত আগন্তুক অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যাব বুলি জানিবলৈ দিয়ে। বৰহমপুৰত টিকট বঞ্চিত হোৱাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে বিৰোধী মহাজোঁটে যোগাযোগ কৰি থকা বুলি চৰ্চা চলি থকাৰ মাজতে মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তইও কৰে তাৎপৰ্যপূৰ্ণ মন্তব্য। জয়শ্ৰী গোস্বামীয়ে কয় যে যদি পৰিস্থিতি বিচাৰে তেওঁ মহাজোঁটত চামিল হ'ব। অগপ প্ৰগতিশীল ইতিমধ্যে পুনৰ্জীৱিত হৈছেই, সময়ত সকলো গম পাব। ৰাইজৰ দলৰ হৈ শিৱসাগৰৰ পৰা যুঁজিব অখিল গগৈয়ে। আনহাতে অখিল গগৈয়ে মৰিয়নি সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে, কাৰণ অখিল গগৈৰ মাতৃৰ ইচ্ছা ৰাইজৰ দলক ভোটদান কৰাৰ। শনিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ আন এটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে ঘোষণা কৰিলে 17টা সমষ্টিত প্ৰাৰ্থীৰ নামৰ তালিকা। আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে ঘোষণা কৰা 17টা সমষ্টিত প্ৰাৰ্থীৰ নামৰ তালিকা নিউজ ৱেব চেনেলটোৰ জৰিয়তে আপোনালোকক শুনাবলৈ যত্ন কৰিছোঁ। শিৱসাগৰত অখিল গগৈ, ৰহাত ৰুবুল দাস, বিহপুৰীয়াত অনুপ শইকীয়া, চাবুৱাত দীপেনজ্যোতি ফুকন, মৰাণত মহুহিনী মোহন লিগিৰা, মাহমৰাত লোহিত গগৈ, তিয়কত প্ৰবীণ চেতিয়া ফুকন, বোকাখাটত জীৱন বৰা, ৰূপহীহাটত নজৰুল ইছলাম, ঢিঙত মেহবুব মুক্তাৰ, তেজপুৰত অলক নাথ, ৰঙাপাৰাত বিজয় তিৰকী, ৰঙিয়াত হৰেশ্বৰ বৰ্মন, কমলপুৰত জিতুল ডেকা, উত্তৰ কৰিমগঞ্জত চাহাবুল ইছলাম চৌধুৰী, দলগাঁৱত উমৰ আলী আৰু শেষত যমুনামুখত দিলৱাৰা বেগম চৌধুৰী। এইখিনি আছিল ৰাইজৰ দলৰ 17টা সমষ্টিৰ প্ৰাৰ্থীৰ নামৰ তালিকা। এশ দিন অতিক্ৰম কৰিলে দিল্লীৰ কৃষক বিদ্ৰোহে। কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰোধিতাত দিল্লীৰ সীমান্তসমূহত চলি অহা কৃষক বিদ্ৰোহে ইতিমধ্যে বিশ্বৰ ভিতৰতে এটা উল্লেখযোগ্য প্ৰতিবাদ হিচাপে গণ্য হৈছে। এই উপলক্ষে শনিবাৰে কৃষকসকলে হাৰিয়ানাৰ কুণ্ডলী মানেচাৰ পালৱাল সংযোগী 6 লেন এক্সপ্ৰেছ বন্ধ কৰি দিয়ে। উক্ত পথ বন্ধ কাৰ্যসূচীটো দিনৰ 11 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত সম্পন্ন কৰা হয়। কৃষকসকলে কলা পতাকা প্ৰদৰ্শন কৰাৰ উপৰিও মহিলা প্ৰতিবাদকাৰীসকলে কলা দুপাট্টা পৰিধান কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। শোণিতপুৰ আৰু জাজাৰ জিলাত ৰাজপথৰ মাজতে কৃষকসকলে ট্ৰেক্টৰ ৰখাই প্ৰতিবাদ কৰে। আনকি প্ৰতিবাদী কৃষকসকলে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি নতুন কৃষি আইনকেইখনক কলা আইন বুলি অভিহিত কৰে। প্ৰতিবাদকাৰীসকলে কয় যে কেন্দ্ৰই এই আইন 3খন উঠাই নোলোৱালৈকে তেওঁলোকে প্ৰতিবাদ কৰি থাকিব। এই পথ বন্ধ কাৰ্যসূচীটোৰ আহ্বান কৰিছিল সংযুক্ত কৃষক মৰ্চাই। কৃষকসকলে জনায় যে 5 ঘণ্টাজোৰা এই কাৰ্যসূচীটো শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ তথা অন্তিমখন টেষ্টত বিজয় সাব্যস্ত কৰি শৃংখলা জয়াই নহয় ICC টেষ্ট ৰেংকিঙতো শীৰ্ষস্থানত উপনীত হৈছে টীম ইণ্ডিয়া। নিউজিলেণ্ডক পাছ পেলাই টীম ইণ্ডিয়াই এই স্থান দখল কৰিছে। আনহাতে প্ৰথম আৰু দ্বিতীয় স্থানত থকা দুয়োটা দলে জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব লগা ICC ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হ'বই। উল্লেখযোগ্য যে টীম ইণ্ডিয়াৰ পূৰ্বে নিউজিলেণ্ড হৈছে প্ৰথমটো দল যি এই প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। 11খন টেষ্টৰ ভিতৰত 7খনত বিজয়ী হৈ 420 পইণ্টেৰে ICC টেষ্ট ৰেংকিঙত শীৰ্ষস্থান অধিকাৰ কৰিছিল কেন উইলিয়ামছন নেতৃত্বাধীন দলটোৱে। আনহাতে 17খন টেষ্ট মেচত 12খনতে বিজয়ী হৈ 490 পইণ্টেৰে নিউজিলেণ্ডক ওফৰাই শীৰ্ষস্থানত উপনীত হ'ল বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে। এক গোপন তথ্যৰ আধাৰত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাট ৰেঞ্জৰ অভিযানকাৰী দলে শুকুৰবাৰে বিয়লি বোকাখাট নগৰৰ সমীপতে চোৰাং কাঠ ভৰ্তি 2খন মহিন্দ্ৰা পিকআপ ভান জব্দ কৰে। জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি অভিযানকাৰী দলে বোকাখাটৰ লতাবাৰীত 37 নং ৰাষ্ট্ৰীয় পথত অভিযান চলোৱাৰ উমান পাই চোৰাং কাঠ অনা এখন গাড়ী লতাবাৰীত তেল ডিপোৰ চৌহদত প্ৰৱেশ কৰে। অভিযানকাৰী দলটোৱে তেল ডিপোতেই কাঠসহ গাড়ীখন জব্দ কৰে। গাড়ীৰ চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলটোৱে দ্বিতীয়খন গাড়ীও কাঠসহ জব্দ কৰিবলৈ সক্ষম হয়।
চোৰাং কাঠসহ জব্দ কৰা প্ৰথমখন গাড়ীৰ নম্বৰ হৈছে AS05C9777 আৰু দ্বিতীয়খন গাড়ীৰ নম্বৰ হৈছে AS05C6639 গাড়ী দুয়োখন কাঠসহ সম্প্ৰতি পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ত ৰখা হৈছে আৰু লগতে গোচৰৰ পঞ্জীয়ন কৰা হৈছে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এইখিনিয়ে আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।